Hello friends, welcome to my YouTube channel Astman Vlogs. আপোনালোকক আন এটা ভিডিঅ'লৈ মই পাতলাকে স্বাগতম জনালো। তো ভিডিঅ'টো কমপ্লিটলি ৱাচ কৰক। তো এইমাত্ৰ পুৰা টোপনিৰ পৰা শুইছো আৰু চাই থাকক ভিডিঅ'টো। তো ফ্ৰেণ্ডছ গুড মৰ্নিং ফ্ৰম টু মাই হোম। তো বৰ্তমান আছো কৈলৰ পাৰত। তো আজি হৈছে 26 জানুৱাৰী গণৰাজ্য দিৱস। তো হেপী ৰিপাব্লিক ডে। তো আপোনালোকক সকলোকে ৰিপাব্লিক ডেৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আজি মানে স্কুলত সৰুকৈ এটা কাৰ্যসূচী আছে, তো তালৈ যাম। তো ভিডিঅ'টো কমপ্লিটলি ৱাচ কৰিব। তো ফ্ৰেণ্ডছ গা চা ধুই মজাকৈ ৰেডি হৈ গ'লোঁ বঢ়িয়াকৈ। তো বলক স্কুলক গৈ গৈছোঁ স্কুলত মজাকৈ চাইকেল চলাই বঢ়িয়াকৈ। তো মানে জেকেটটো পিন্ধি ল'লোঁ আৰু তলত ঠাই আছে, স্কুলৰ চাৰ্ট আছে, চাৰ্ট আছে। তো জেকেটটো পিন্ধি ল'লোঁ কাৰণ তৈছি তামাম ঠাণ্ডা। কুঁৱলী চাওক, সেইভাগে কুঁৱলী পুৰা আৰু কি মজা বেহাৰ সৰিয়হ হৈছে। তো এতিয়া মজাকৈ স্কুলত গৈ আছোঁ। তো এই সৰিয়হটোক মানে আমাৰ গাঁৱত মানে বেহৰ বুলি কয় আৰু। তো ঠাণ্ডা তামাম তাও গা ধুইছোঁ পুৱাই। তো স্কুলক লৈ যাই আছোঁ মানে 7টাত ঘৰৰ পৰা যাব দিছে। তো অলৰেডি 7টা 5 হ'ল। তো ঘৰৰ পৰা গৈ আছোঁ মজাকৈ। ফ্ৰেণ্ডছ আমাৰ তাতে তাৰমানে নতুনকৈ তেল ডিপু হৈছিল। তেল ডিপুটো নতুনকৈ দিছে মানে তেল ডিপুটো বেছি দিন হোৱা নাই, 3 মাহমান হ'ল। ফ্ৰেণ্ডছ মই আহি পাই গ'লোঁ স্কুল। তো টাইম হৈ গ'ল। তো মানুহ চানুহ অহা নাই, তাত গেটে খোলা নাই। চাই লওক এখন গেটো খোলা নাই। তো ৰখি আছোঁ, চাওঁ কিমান সময় লাগে বা। তো ফ্ৰেণ্ডছ 10 মিনিটমান ৰখিলোৱে। তো কোনো অহা নাই মানে 7টাত টাইম দিছে। তো আমি 7টাত ডাইৰেক্ট ঘৰৰ পৰা ওলাইছোঁ মানে মই। তো কোনো অহা নাই। তো কি কৰিম আৰু উপায় নাই। তো 7টাত টাইম দিছোঁ, তো 7টাত আহিবই লাগিব। তো এনেহেন কথা। তো তাহোন অহা নাই কিয় বা, এতিয়া কিমান বা দেৰি হয় আৰু চাই থাকোঁ আৰু ৱেইট কৰি আছোঁ। মানে কি টাইম ইজ টাইম আৰু টাইমৰ সময়মতে কাম নহ'লে বাদ দিয়ক। যদি সময়ত যাব নোৱাৰোঁ লগা হ'লে মোক আকৌ নাযাওঁ, বাদ দিয়ক। সময় আৰু মই বিশেষকৈ এইগিলাখান কামত মানে আৰু ফাৰ্ষ্ট আহি অলপ ভাল পাওঁ, কাৰণ দেশপ্ৰেমমূলক কামটো এলা। তো সেইকাৰণে আহি তামাম ভাল পাওঁ। কিন্তু পঢ়াত অলপ সেই আৰু গম পাইছে আৰু সেনাহান আমাৰ থৈ গৈছিল। তো আমি নিজে খুলি দিলোঁ তালা পাৱাৰ, মানে কিবা তালা মাৰছিল তাহুনে জানে। খুলি দিলোঁ আৰু বাহিৰত আৰু কিমান ৰখিম, তো ভিতৰত যাওঁ। তো আইচি কেইটামান চলি। তো ফ্ৰেণ্ডছ স্কুলত আইচি কেইটাই চাওক কি কৰি আছে, এই চাইকেল ঘূৰি আছে ফিল্ডত। দে আৰ আপোনালোকক একবাৰো স্কুলখন দেখা নাই। তো আজি স্কুলখন একদম দেখাই আছোঁ। তো একফালৰ পৰা মানে খটো আগত, তো সেইকাৰণেতো পাকঘৰ মানে ৰান্ধনী ঘৰ। তো আগতে স্কুলখন বেলেগ আছিল। তো তেতিয়াতো LP ছেকশ্যন আছিল। LP ছেকশ্যন আছিল। তো এতিয়া ৰান্ধনী ঘৰ কৰি দিলে আৰু এইটো বনাই আছে, এতিয়া পানীৰ হেৰি হ'ব। তো চাই থাকক ভিডিঅ'টো দেখাই আছোঁ চব একফালৰ পৰা। তাৰপিছত এইটো হৈছে চাইকেল পাৰ্কিং, আৰু এইটো হৈছে মানে হেড অফিচ, মানে হেড বাইদেউৰ ৰুম আৰু। তো কাৰ্যালয় বুলি লেখা আছে ওপৰত, কাৰ্যালয়। তো চাই থাকক এইটো কাৰ্যালয়। আৰু ইয়াতে ছাৰহঁতে গাড়ী বাইক চাইক চয় আৰু চাইকেল টাইকেল। চাই থাকক ভিডিঅ'টো কমপ্লিটলি ৱাচ কৰি থাকক আৰু অলপ ছাবস্ক্ৰাইব বাঢ়াই দিব আৰু ভাল নালাগে না। আৰু এটা কাম আছে ৰ'ব, আজি মানে বাহিৰে এক গুলিত 2 চিকাৰ কৰি দিম। তো আজি মানে কি হৈছে চাই থাকক, লাষ্টত গম পাইছে। আৰু ফ্ৰেণ্ডছ এইটো পাই গ'লোঁ। এইটো মানে ছাৰহঁতে মানে বহে আৰু গোটেই ছাৰহঁতে। তো এইটো শিক্ষকৰ জিৰণি চৰা লেখা আছে ইয়াতে, শিক্ষকৰ জিৰণি চৰা। আৰু আছে ৰুম। তো এইটো হৈছে কম্পিউটাৰ ৰুম। তো মই কম্পিউটাৰৰ ষ্টুডেণ্ট। তো একদিনো কিন্তু আহি পোৱা নাই ৰুমত কম্পিউটাৰৰ হ'লেও। আৰু এইটো হৈছে ক্লাছ 10, এইটো ক্লাছ 10। এতিয়া মই ক্লাছ 10ত নহয় আৰু মই ক্লাছ 9ৰ হ'লি। আৰু এইটো হৈছে বিজ্ঞানাগাৰ, মানে ইয়াতে আৰু লেবৰেটৰী কিবা কিবি আছে আৰু বস্তু। এইটোত একদিন আহিছোঁ দিয়ক স্কুলত আহাৰ পৰা, বাহিৰা নুখুলে আৰু। তো এইটো হৈছে আমাৰ ৰুম, ক্লাছ 9 লেখা আছে, নৱম শ্ৰেণী। তো এইটো বহুত ডাঙৰ হ'ল হয় আমাৰ 9ৰ ক্লাছটোৰ। আৰু দেখাই আছোঁ একফালৰ পৰা। আৰু এইটো হৈছে মানে কিতাপ চিতাপ থৈ আৰু ইয়াতে মানে পেলে নে কিবা কিবি আৰু থৈ আৰু। তাৰপিছত পিছফালে আছে বাথৰুম লেট্ৰিন, এইবিলাক দেখাব নালাগে, নেদেখালেও থাক গম পাবই আছে বুলি। এইটো হৈছে ক্লাছ 8, 8ম মান। তাৰপিছত এইটো হৈছে 7ম, ক্লাছ 7। তো দেখাই আছোঁ এইটো হৈছে 6ষ্ঠ শ্ৰেণী, ক্লাছ 6।
এইটো হৈছে পঞ্চম মান ক্লাছ 5 চাই থাকক আৰু এইটো হৈছে ক্লাছ 4 চতুৰ্থ মান আৰু এতে আছে তিনিটা মানে 1 2 3 লগিন এইটো ৰুমত আছে তিনিটা মানে বেছি চলি নাই তো এইকাৰণে মানে এটাতে মানে কৰি দিছে আৰু নতুনকে এটা আৰু বস্তু বনাইছি তো বাকি স্কুলখন দেখালোৱে ভালকে আৰু এইটো বনাইছি মানে স্কুলত বম ডাঙৰ এটা মঞ্চ বুলি ক'ব পাৰি তো একবাৰ উঠি যাম মঞ্চখনত মানে কিহৰ কামত হৈছে মানে মঞ্চখন মানে হৈছে মঞ্চখন কিহৰ কামত হৈছে মানে কম বুলি আৰু পুৱাৰ প্ৰাত বা মানে বৰষুণ দি থাকিলে আৰু ভাল হয় আৰু এতে প্ৰাৰ্থনা কৰিব মজাকে বঢ়িয়া হয় এতে তো এখন মজা মঞ্চ বম ডাঙৰকে বনাইছে আৰু এতে ফাংচন হ'লি ঠাই নাই আৰু এখন আছে মেইন মঞ্চ দেখাইছোঁ এখন হৈছে মেইন মঞ্চ এখন বহুত পুৰণা হৈ গৈছে মানে কাম চাম হোৱা নাই আৰু টেংচন লগা নাই মানে এইটো আৰু চৰকাৰী আঁচনি এখন তো এখন ফৌজকে হৈ গৈছে পটককৈ এই গান মাৰি আছে কপিৰাইট লাগিব মোৰ গানত বহুত সময় অপেক্ষা কৰাৰ মূৰত মানে এজন ছাৰ আৰু এজন বাইদেউ আহি পালে তো ইমান বা কিয় দেৰি লাগছে 8:30 বাজিল দে আৰু মাৰ আমাক আজি আমাৰ গণৰাজ্য দিৱসৰ মানে পতাকা উত্তোলন কাৰ্যসূচী কৰি আছে তো হেডমেম আছে আৰু ভৱেশ শৰ্মা ছাৰ আছে তো চাই থাকক তো আজি আমাৰ হৈ গ'ল দান কাম